নমস্কাৰ সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ এটা অন্য মিনি ব্লগ। আৰু আজি আমাৰ কলাদৰ্শন একাডেমি দক্ষিণ পাটৰ ব্যৱস্থাপনাত আজিৰ পৰা অহা 5 জুলাই তাৰিখলৈকে গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা আয়োজন কৰা হৈছে। আৰু তাৰে আজি প্ৰথম দিনটো আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এয়া প্ৰথমতেই আমাৰ যো-জা আৰম্ভ হ'ল আৰু মই বন্তি প্ৰজ্বলনৰ কাৰণে সকলোবোৰ যা যোগাৰ কৰিলোঁ। ল'ৰা ছোৱালীবিলাকো আহি আছে এটা দুটাকৈ। আৰু তাৰ পাছতে দক্ষিণপাট নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিতাই ছাৰে গোটেই কামখিনি আৰম্ভ কৰিলে বন্তি প্ৰজ্বলনৰ। তাৰপিছত আমি সকলোৱে আশীৰ্বাদ ল'লোঁ। তাৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হ'ল আৰু ছাত্ৰ ছাত্ৰীবিলাকেও খুব ধুনীয়াকৈ আমাক মৰম যাচিলে আৰু ৰক্তিমায়ে ক্লাছটো ষ্টাৰ্ট কৰিলে। প্ৰথমতে আমাৰ খুব ধুনীয়াকৈ সকলো ছাত্ৰ ছাত্ৰীয়ে আহি পেলাই প্ৰাৰ্থনা আৰম্ভ কৰিলে আৰু প্ৰাৰ্থনাৰ শেষত আমাৰ ক্লাছসমূহ আৰম্ভ হ'ল। আৰু প্ৰথম দিনা যিহেতু আমি বহুকেইজন গণ্যমান্য ব্যক্তিক মাতি আনিছিলোঁ, সেয়েহে সকলোকে আমি সম্বৰ্ধনা জনালোঁ। লোপাও আহিল, ৰূপমো আহিল। সিহঁতে খুব সুন্দৰকৈ ক্লাছসমূহ কৰাই আছে, তাকে আপোনালোকক অকণমান দেখালোঁ। ৰক্তিমাই খুব সুন্দৰকৈ সত্ৰীয়াৰ মাটিৰ আখৰাবোৰ কৰি দেখুৱাইছে ছাত্ৰ ছাত্ৰীসকলক। সিহঁতেও খুব বেছি এনজয় কৰিছে ক্লাছটোত। খুবেই ভাল লাগিছে আজিৰ দিনটো। আৰু আগৰ পৰা এটা সপোন আছিল নিজৰ গাঁওখনত এটা খুব ধুনীয়া এনেধৰণৰ অনুষ্ঠান গঢ়ি তুলিবলৈ। তেনেতে আকৌ ৰক্তিমাৰ ভোক লাগিল, তাইক চিংৰা আৰু ৰসগোল্লা আনি দিলোঁ। আমিও খালোঁ বাৰু। তাৰপিছতেই আকৌ হীৰক আহি আমাৰ মাজত উপস্থিত হ'ল। তাক যিহেতু আমন্ত্ৰণ কৰি আনিছিলোঁ, আমি তাকো সম্বৰ্ধনা জনালোঁ। নিতুল দাই আকৌ ছোৱালীজনীক পানী খুৱাই দিলে। অঞ্জলীয়ে আকৌ বাল্টিঙতেই বুটসমূহ খালে সকলোকে দিয়াৰ পাছত। তাৰপিছত সকলোৱে টিফিন চিফিন খোৱাৰ পাছত আমাৰ দিনটো কাৰ্যসূচী মোটামুটি শেষ হৈছেহি। বিশ্বই আকৌ নিজৰ বেগটোত পইচা সামৰিয়ে তৰণি পোৱা নাই। সি বোলে হিচাপত বৰ বেছি পকা। যি কি নহওক, এয়া দেখিছে অঞ্জলি, তাই একে ঘৰত কৰা দিয়ে সকলোখিনি কাম কৰিছে। আৰু শেষত সকলোৱে মোক বাই বাই দি গুচি গ'ল। বৰ ভাল লাগিল দিনটো। আজিলৈ ইমানেই আছিলে। বাই।